আমি কাউন্সিলটো এতিয়া পাইছোঁ অন্য জনগোষ্ঠীসকলে প্ৰায় 40 বছৰ আগতে পাইছে ধৰক মিচিং অট'নমাছ কাউন্সিল আজিৰ পৰা প্ৰায় 30-40 বছৰ আগতে গঠন হৈছিল তিৱা অট'নমাছ কাউন্সিল আজিৰ পৰা 30-40 বছৰ আগতে গঠন হৈছিল বা অন্যান্য ৰাভা তেনেকুৱা অট'নমাছ কাউন্সিল আছে বহুত আগতে গঠন হৈছিল আমি এতিয়া নতুনকৈ পাইছোঁ এতিয়া গোটেই আমাৰ কাম গোটেইটো নিৰ্ভৰ কৰিব আমাৰ ফাণ্ডৰ ওপৰত চৰকাৰে আমাক কেনেদৰে ফাণ্ড যোগান ধৰে তাৰ ওপৰতে নিৰ্ভৰ হ'ব ফাণ্ড নোহোৱাকৈতো আমি কাউন্সিলৰ কাম কৰিব নোৱাৰোঁ সেইটো সেইকাৰণে মই মাননীয় আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাওঁ আৰু লগতে আমাৰ WPT মিনিষ্টাৰ ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াক আহ্বান জনাওঁ যে যাতে আমাক ফাণ্ডটো সুবিধা কৰি দিয়ে এইটো আহ্বান জনাইছোঁ আৰু আমি এনেই আমাৰ এতিয়া ৰুৰেল ইকনমি আমাৰ মানুহ বহুত মানে বহুতো মানুহ আমাৰ মানে পিছপৰা তেখেতসকলক মানে কেনেকৈ ৰুৰেল ইকনমিটো কেনেকৈ ষ্ট্ৰং কৰিব পাৰিম শক্তিশালী কৰিব পাৰিম এইটোৰ ওপৰতে আমি বেছি গুৰুত্ব দিম চাওক জাতি এতিয়া আমাৰ পৰা বহুত আশা কৰিব মানে আমি দিব পৰাতকৈ মানে প্ৰায় মানে বেছি গুণ সিহঁতে আশা কৰিব আমাৰ কাউন্সিলে এনেকুৱা কৰি দিব বুলি সিহঁতে আশা কৰিব এতিয়া এইটো গোটেইটো এতিয়া এইটোতো আমি এতিয়া মানে ডাঙৰ প্ৰত্যাহ্বান বুলি ক'ব লাগিব এতিয়া আমাৰ মানুহক আশা আকাংক্ষা কেনেকৈ পূৰণ কৰিম আমি এতিয়া দায়িত্ব লৈ পেলাই মানে বৰ মানে চিন্তিত আৰু আমি কেনেকৈ কৰিম প্ৰত্যাহ্বানটো আছে এইটো কিন্তু প্ৰত্যাহ্বান নেওচিবৰ কাৰণেও আমি ফৰ্মুলা এটা উলিয়াব লাগিব এইটো আমি সকলো সদস্যৰ লগত আলোচনা কৰি আমাৰ প্ৰত্যাহ্বানখিনি কেনেকৈ আমি পাছ কৰিব পাৰিম কেনেকৈ আমাৰ যিবিলাক চেলেঞ্জ আছে এইবিলাক কেনেকৈ আমি ফেচ কৰিব পাৰিম এইটো আমি আৰু আশা কৰোঁ আমি পাৰিম হয় এইটো যোৱা 2021 চনত এইটো শান্তি চুক্তি হৈছিলে এই শান্তি চুক্তি অনুসৰি ভৈয়ামত বসবাস কৰা কাৰ্বিসকলক এটা অট'নমাছ কাউন্সিল গঠন কৰি দিয়াৰ কথা ভাৰত চৰকাৰৰ লগত আমাৰ সন্মত হৈছিলে এগ্ৰিমেণ্ট হৈছিলে ভাৰত চৰকাৰে এতিয়া এইটো পূৰণ কৰিছে মই ধন্যবাদ জনাওঁ ভাৰত চৰকাৰ অসম চৰকাৰ আৰু কাৰ্বি আংলং স্বায়ত্ব আয়োগ পৰিষদক ধন্যবাদ জনাওঁ আমাৰ এই ভৈয়ামত বসবাস কৰা কাৰ্বিসকলৰ প্ৰতি তেওঁলোকৰ এনেকুৱা ডাঙৰ পদক্ষেপ বুলি ভাবোঁ এতিয়াতো আগতে মই বেলেগ এটা ফিল্ডত আছোঁ এতিয়াতো মই বেলেগ এটা ফিল্ড গতিকে ইয়াতে এডজাষ্ট কৰিবৰ কাৰণে মই এতিয়া কষ্ট কৰিব লাগিব আগত যি জেগাত আছিলোঁ তাৰ পৰা এইটো সম্পূৰ্ণ পৃথক সেইকাৰণে ইয়াতে যেনেকুৱা চলে সেইমতে ময়ো চলিব লাগিব